আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 28 নম্বৰ দিন আৰু 28 নম্বৰ দিনৰ ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা বৰ্তমান আধা ঘণ্টামানৰ আগতে দানাখিনি দি দিয়া হৈছে আৰু এতিয়া কুহুমীয়া গৰম পানী দিয়া হৈছে, যিহেতুকে বাহিৰতো বৰষুণ দি আছে আৰু পৰ্দাখিনিও এতিয়ালৈকে বৰ্তমানলৈকে উঠাই দিয়া নাই, যিহেতুকে বাহিৰত যথেষ্ট বৰষুণ আৰু বতাহ দি আছে। সেইকাৰণে মুৰ্গী পোৱালিখিনিক এতিয়া এনেকৈয়ে দিয়া হৈছে। ৰ'দ ওলালে গোটেই পৰ্দাখিনি উঠাই দিম আৰু ভিতৰৰ টেম্পাৰেচাৰ বুলি ক'লে 25-26 ডিগ্ৰী চেলচিয়াছ হৈ আছে ৰাতিপুৱা এতিয়া। দুপৰীয়াৰ দৃশ্য। আজি ব্ৰুডিংটো সম্পূৰ্ণৰূপে উঠাই দিলোঁ আৰু মুৰ্গীখিনিক মুকলিকৈ এৰি দিছোঁ গোটেই ৰুমটোত। আৰু মুৰ্গী পোৱালিখিনিক বৰ্তমান দানাও শেষ হৈ গৈছিল, পানীও শেষ হৈ গৈছিল কাৰণে দানা দি দিছোঁ আৰু পানী দি দিছোঁ। পানী আপোনাৰ ঠাণ্ডা পানী দিছোঁ, খালি লগত পানী চাফা কৰিবলৈ ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ। বেলেগ কোনো ধৰণৰ ভিটামিন জাতীয় মেডিচিন ব্যৱহাৰ কৰা নাই। আৰু বৰ্তমান বাহিৰৰ টেম্পাৰেচাৰ বুলি ক'লে 25-26 ডিগ্ৰী চেলচিয়াছ হৈ আছে বৰ্তমান। এয়া আবেলিৰ দৃশ্য। আবেলি বৰ্তমান দানা দি দিছিলোঁ পোৱালিখিনিক আৰু এতিয়া বৰ্তমান পানী দিছোঁ আৰু পানীত বৰ্তমান লিভাৰ টনিক দিয়া হৈছে, যিহেতুকে লাহে লাহে ইহঁতৰ দানাৰ পৰিমাণ বৃদ্ধি হৈ হৈ আহি আছে। সেইকাৰণে ভালদৰে হজম কৰিবৰ কাৰণে লিভাৰ টনিক দিয়া হৈছে আজি। আৰু বৰ্তমান টেম্পাৰেচাৰৰ কথা ক'লে আপোনাৰ 28-29 ডিগ্ৰী চেলচিয়াছ হৈ আছে।